হেল্ল' গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আপোনাক কমিছিলোঁ। এয়া ৰাতিপুৱা মই আহি গ'লোঁ তাঁত ব'বলৈ। এইফালে ফুলটো বাচি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই এনেই সৰু ফুল কৰিছোঁ, ইমান ডাঙৰ ফুল কৰিবলৈ মোৰ একেবাৰে সময় নাই, যিহেতু বিহু আহি আছে আৰু বিহু আগতে শেষ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে মই সৰুকৈ ফুল বাচিছোঁ। এইফালে বেটাও উঠিলে, বাপেকে মোক চিঞৰি আছে চাহ বনাবলৈ। আৰু এইফালে এতিয়া গা পা ধুই মেলি ভাত চাত খালোঁ আৰু ভাত চাত খাই বৈ এতিয়া গা পা ধুই মই কি কৰিব লৈছোঁ চাওক, আপোনালোকক দেখুৱাই দিছোঁ। মই মদ ভৰাব লৈছোঁ, যিহেতু মই 4 দিনৰ আগতে মদ বনাইছিলোঁ বিহুৰ কাৰণে বুলি। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে বেটাও হৈ আছে ধুনীয়াকৈ। বেটাক খুৱাই মেলিহে মই কামখিনি কৰিব লৈছোঁ। এয়া চাওক, মদখিনি মই এতিয়া এনেকৈ বাল্টিনত ভৰাব লৈছোঁ। এয়া 2টা বাল্টিন আৰু এটা বাল্টিন লাগে কাৰণে মই জানক পঠিয়াই দিলোঁ দোকানৰ পৰা আনিবলৈ বুলি। আৰু এইফালে মই বৈয়াম 2টাতো ভৰাই দিছোঁ, যিহেতু গৰম দিনত সৰহকৈ ভৰালে বেয়া হয় বুলি মই অকণমানকৈ ভৰাই দিছোঁ। আৰু গোটেইখিনিত যদি সৰহকৈ ভৰাই দিওঁ পানী দিবলৈ অসুবিধা হয়। আৰু মই এই জানলৈ ৰখি আছোঁ। এইফালে জানে আহি আছে আৰু জানক যিহেতু বাল্টিন আনিবলৈ পঠিয়াই আছিলোঁ, সেইকাৰণে মই ৰখি আছোঁ। এইফালে জানে আহি গ'ল। 100 টকীয়া বাল্টিন আনিব দিছোঁ। মই আচলতে বছৰে এটা আনিবলগীয়া হয়ে, যিহেতু ভাঙি থাকে। এইবোৰ লাষ্টিঙো নহয়, ভালো নহয়। 100 টকীয়ানো ক'ত ইমান ভাল লাষ্টিং হ'ব নহয় জানো। এতিয়া মই এইখিনি ধুই লওঁগৈ, ধুই আনিলোঁ, ধুই মেলি এতিয়া ভৰাম ইয়াতো। এইফালে জোল, ইয়াতো আছে জোল। এতিয়া এইখিনি ভৰাই লওঁ। সেয়া দেখিছেনে ল'ৰা কেনেকুৱা উৎপাত। এইফালে বেগত সোমাই কিনি টানি ফুৰিব লাগে তাক। কেনেকুৱা কৰি আছে চাওকচোন নুনুৱে। এইফালে বেটাই উঠি মানে ভাল পাইছে নহয়, টানি থাকিব দিছে বোলে। এইফালে আৰু উৎপতীয়া কেইজনী চাওকচোন, জানে, নুনুৱে আৰু বেটাই 3টাও লাগি আছে। অথনিৰ পৰা মই ইমানেই গালি পাৰিছোঁ বেগটো বেয়া হ'ব বুলি, নাই নেমানে। যিহেতু আমাৰ ওচৰৰ ছোৱালীজনীয়ে এইটো বেগ নিছিলে, গুৱাহাটীলৈ গৈছিলে, তাৰপিছত দিবলৈ আহিছিলে। আকৌ ইহঁতে দিয়াৰ পাছতে এনেকৈ ব্যৱহাৰ কৰি আছে চাওক। গাড়ী বোলে কেই যে হ'ব। আৰু এইফালে বেটাই বাঁহী বজাই আছে চাওকচোন, বাপেকে বাঁহী বজাই আছে যে ইও পিছে পিছে বজাই আছে। এতিয়া গধূলি হৈ গ'ল দেই। আপোনালোকক ভিডিঅ'টো মই অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোনে বজাইছে এইটো বাঁহী? পাপা বজাইছেনে তুমি বজাইছা? হা, পাপা বজাইছেনে তুমি? এইফালে বাপেকে ভিতৰত বাঁহী বজাই আছে। আকৌ এটা বজোৱা। এইফালে চা আকৌ ধোন। বজোৱা। পাপা নিচিনা বজোৱা আকৌ। অঁ, এয়া পাপা বজাইছেচোন, তুমিও বজোৱা। নাজানিছা? ল'ৰাটো নাজানিছে দেই। ডাঙৰ হ'লে পাৰিবা দেই ধোন। পাপা নিচিনা পাৰিবা ডাঙৰ হ'লে দেই।